আহি খুব ভাল লাগিলে। মই আটাইতকৈ খুব কম কাৰ্বিসকলৰ ডিমাচাসকলৰ মাজলৈ আহি বড়োসকলৰ মাজলৈ জনজাতি ৰাইজৰ মাজলৈ আহি আটাইতকৈ সুখ লাগে। কিন্তু অসমৰ ৰাইজে আজি তুলিৰাম ৰঙে ধৰণে মানে আপোনাৰ সেইকাৰণে মই কাৰ্বি আংলঙলৈ আহিলোঁ যে 2024 তুলিৰাম ৰঙাক আৰু হিমন্ত বিশ্বৰ মাজৰ যিডাল ৰছী বান্ধি থোৱা ৰছী ইজনে সিজনক বান্ধি থোৱা যিডাল ৰছী সেই ৰছীডাল কাটি দিব লাগে। APHLC ভোট দিব লাগে। কাৰ্বি আংলঙৰ নতুন শক্তি যি কাৰ্বি আংলঙৰ ৰাইজৰ স্বাৰ্থৰ কাৰণে মাত মাতে, কিন্তু একেটা সময়তে কাৰ্বি ৰাইজৰ লগতে অনা কাৰ্বি ৰাইজ যিসকল আছে তেওঁলোকৰ কাৰণেও অপকাৰ নকৰে, তেওঁলোককো লগত লৈ সেই APHLCক ভোট দিবৰ কাৰণে মই পোনপটীয়াকৈ 26ৰ মৃত্যুটা আমাৰ হৈ গৈছে, মৃত্যুটা আমাৰ বিৰোধী দলবিলাকৰ হৈ গৈছে, কিন্তু মই বিচাৰোঁ মানে মৃত্যুটা যদিও হৈছে সোনকালে ছিটবিলাকৰ ভিতৰত। মোৰ মাত্ৰ এটাই প্ৰাৰ্থনা, সকলোৰে প্ৰতি সকলো দলৰ প্ৰতি মোৰ এটাই প্ৰাৰ্থনা যে আমি পাৰিলে যিমান পাৰি সোনকালে, যাক ইংৰাজীত এজ চুন এজ পচিবল বুলি কয়, যিমান পাৰি সোনকালে আমাৰ মাজত ছিট বিতৰণ কৰি ল'ব লাগে। আৰু লগ লাগে সোনকালে আমি মানে আপোনাৰ বিজেপি কৰিবৰ কাৰণে কাম কৰিব লাগে। মই সেইকাৰণে এই মুহূৰ্তত আৰু অন্যান্য আমাৰ বিৰোধী ৰাজনৈতিক দলক আহ্বান জনাইছোঁ, আহক আমি সোনকালে মিলি যিমান পাৰি সোনকালে আমাৰ ছিটসমূহ বিতৰণ কৰি আমি কাম কাজত লাগি যাম। স্যাৰ, অসমতো বিভিন্ন মানে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে। ইয়াত স্যাৰ মানে আঞ্চলিকতাবাদৰ যিটো ৰাজনীতি বিভিন্ন ক্ষেত্ৰত প্ৰত্যাহ্বান দেখা যায়, এই প্ৰত্যাহ্বানটো আঁতৰাবলৈ কেনেকৈ ধৰণে মানে আজি কাৰ্বি আংলঙৰ মানুহৰ কাৰণে প্ৰত্যাহ্বান আনিছে বৰ্ণবাদী আৰু সাম্প্ৰদায়িক বিজেপিয়ে। আজি কাৰ্বি আংলঙৰ স্থানীয় মানুহ আৰু অসমৰ খিলঞ্জীয়া মানুহৰ পৰিৱৰ্তন বিজেপি চৰকাৰৰ দিনত ইয়াত থকা বাঙালী লোক আৰু বিশেষভাৱে নতুনকৈ অহা বাঙালী মানুহবিলাককহে আপোনাৰ ইয়াত থকা অসমীয়া মানুহৰ গুৰুত্ব হ্ৰাস পাইছে বিজেপি চৰকাৰ দিনত, ইয়াত থকা কাৰ্বি মানুহৰ গুৰুত্ব হ্ৰাস পাইছে, ইয়াত থকা কুকি মানুহৰ গুৰুত্ব হ্ৰাস পাইছে, ইয়াত থকা গাৰো মানুহৰ গুৰুত্ব হ্ৰাস পাইছে। গতিকে মই ভাবোঁ যে পাহাৰত থকা মানুহৰ সেয়া অসমীয়া খিলঞ্জীয়া মানুহ আৰু অসমৰ কাৰ্বিকে ধৰি জনজাতি ভূমিপুত্ৰ তেওঁলোকৰ কাৰণে সকলোৱে যাতে আমি অধিকাৰ কাঢ়ি আনিব সকলোৱে মাত মাতি দিওঁ।